বিয়ান কি খবৰ আপোনালোকৰ সেইদিনা যে মই নলবাৰী ৰাসৰ ভিডিঅ'টো দিছিলোঁ সেইদিনা তাৰমানে অলপমানে চোৱা হৈছিলে বহুত বেছি নলবাৰী ৰাস যেহেতু বহুত ডাঙৰ অলপমানে চালোঁ যেহেতু বাবুক লৈ গৈছিলোঁ সেইকাৰণে বহুত মানুহ আছিলে তাক খোজকাঢ়িও নাযায় কোচাত লৈ ঘূৰি ফুৰিব লাগে সেইকাৰণে বেছি ভিডিঅ' কৰিবলৈ নহ'ল বেছি দেখুৱাবও নহ'ল আপোনালোকক এতিয়া তাক এতিয়া ঘৰত থৈ আহিম মাহঁতৰ ওচৰত থৈ আহিম তাক আমি দুটা যাম আৰু ভণ্টিহঁত যাব তাকে যিখিনি আছে আৰু বহুত বেছি চাবলগীয়া আছে আৰু বহুত ভিৰ বহুত মানুহ তাক সেই সৰু যে তাক কোচত লৈ ঘূৰি ফুৰিব লাগে আৰু সি আমনিও কৰে বেছি মানুহ সেইকাৰণে তাক নিনো আজি সেইকাৰণে আৰু যি আছে দেখাবলৈ আপোনালোকক দেখুৱাই থাকিম চাই থাকিব ভিডিঅ'টো হ'ব দেই বাইকখনত উঠি লওঁ যিহেতু আমাৰ গাড়ী চাড়ী নাই আমি বাইকতে যাব লাগিব ব'লক আমাৰ বসন্তীখনক অলপমান পানী খুৱাই লওঁ নহ'লেতো আকৌ বসন্তীখন নচলিব নহয় নলবাৰী ৰাসৰ ধুনীয়া পষ্টাৰ মাৰি থৈছে দেখিছেনে কিমান থিয়েটাৰ আহিছে চবফালে থিয়েটাৰৰ পষ্টাৰে এখন মাঝৰাতিৰ মমতাজ এইফালে থিয়েটাৰ সূৰ্য এইফালে নলবাৰী ৰাসত আৰু আপোনালোকে থিয়েটাৰ চাবলৈ আহিলে হ'ল চব থিয়েটাৰ আহে যিমান থিয়েটাৰ আছে চব একেলগে আহে এখন ডাঙৰকৈ ৰাজমুকুট থিয়েটাৰ 4, 5, 6, 7 তাৰিখে আছে থিয়েটাৰ হৈ আছে আপোনালোকে চাবলৈ আহিব পাৰে এখন ৰাজতিলক থিয়েটাৰৰ চাইনবোৰ্ড এখন কলাগুৰু থিয়েটাৰ কিমান যে থিয়েটাৰ চাব নলবাৰী ৰাসত এইফালে নলবাৰী ৰাসৰ গ্ৰন্থমেলাৰ চাইনবোৰ্ড এইফালে হৈছে হাজো ৰোডৰ প্ৰথম গেটখন এয়া চাওক কিমান ধুনীয়া লাগিছে ৰাতি হ'লে আৰু ভাল লাগিব আমি ৰাসৰ ঠাই আহি পালোঁ আপোনালোকক এতিয়া ভালকৈ নেদেখাওঁ এয়া মূৰ্তিসমূহ কাৰণ মই যোৱা ভিডিঅ'টোত দেখাই গৈছিলোঁ আপোনালোকে যোনে মোৰ আগৰ ভিডিঅ'টো নাই চোৱা তেওঁলোকে মোৰ ভিডিঅ'টো চাব তেতিয়া সকলোখিনি ভালকৈ দেখা পাব আজি বছ এনেকৈয়ে দেখাইছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু মই কি দেখাম আজি এয়া পূজাৰ ফটো উঠিবৰ কাৰণে এনেকৈ বনাই থৈছে মূৰ্তি আপোনালোকক সেইদিনা আগৰ ভিডিঅ'টো দেখাই পাইছিলে মহাৰা যিমান গোপী সিমান কৃষ্ণ শ্ৰীৰামৰ সৈতে শ্ৰীৰামৰ মন্দিৰটো ধুনীয়াকৈ বনাই থৈছে ৰাম মন্দিৰ ৰামৰ সৈতে ৰাম মন্দিৰ কৃষ্ণ আৰু অৰ্জুন চাওকচোন কিমান ধুনীয়া লাগিছে আৰু গ্ৰন্থমেলাত চাওকচোন কিমান মানুহ হৈছে আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব দেই শেষলৈকে এইকেইদিন যে নলবাৰী ৰাসৰ সকলোৱে কৈ আছে ডিম্পুৰ চাহৰ দোকান ইয়াতে আছে ৰ'ব মই দেখাই দিছোঁ আপোনালোকক চাহ হাব বুলি এখন আছে এইখন চাওক ডিম্পু চাহৰ দোকান ডিম্পুৰ সৈতে চাহ হাব
এইটো হেৰি হিল মানুহ তাতেও পইচা কেবল এটাই নাম নলবাৰী ৰাসত চবতকৈ ফেমাছ হৈ আছে এই দুটা চাওকচোন টুইন টাৱাৰ কিমান মানুহে ফটো উঠি আছে ভাল লাগিছে ন দেখো সকাইতে উঠিকিনে আপোনালোকৰ ভয় লাগে নাই বাৰু মোৰ কিন্তু বহুত ভয় লাগে দে উঠিবলৈ এক উঠিব লাগে দেখিছেনে इनको हरिद्वार के मंदिर से पकड़ कर लाई वहाँ मंदिरों में 100 से 1 रुपए भी कम नहीं लेते আপোনালোকৰ মোৰ আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব আজিৰ কাৰণে বাই বাই আৰু আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন বাই বাই